আজি আজি ধুনীয়া এই আহি গ'ল আজি সভা ভংগ চা সভা ভংগ দি দিলি যে ভাষণ বেছি দীঘলীয়া হ'লে মানুহে আমনি পায় চা খচব এচব এনেই সময় নষ্ট কৰি থাকে আপোনালোকৰ ইয়াত যে আমি সোমাই আহিছোঁ দুইজন আপোনালোকে যে ইমান উৎসাহত চাপৰি বজাইছে চিঞৰিছে সঁচাকৈ ভাল লাগিছে দেই এনেকৈ বহুত কম জেগাত পোৱা যায় ইমান বেছি মানুহ ইমান চিঞৰ তথাপিও কিছুমান জেগাত আকৌ ভাল পালেও ক'ৰবাত নহয় ক'ৰবাত বেয়াওতো লাগে ক'ৰবাত নহয় ক'ৰবাত দুখোতো লাগে সোমাই আহোঁতে ইমান আনন্দৰ মাজতো বুকুখনত খোজ মাৰি ধৰিছে গধুৰ গধুৰ লাগিছে বিশেষকৈ বোৱাৰীসকলক দেখি বেছি হৈছে মই ভাবিছোঁ কিয় হৈছে মোৰ এনেকুৱা ভাবি ভাবি গম পালোঁ আচল এৰি থৈ আহিছোঁ ক'ত মোৰ মানুহজনী মানে য'ত ত'ত মই যিকোনো ফাংচনত নিনিও নহয় এইবিলাক ইমান ল'ৰালৈ ইমান হিউজ মানুহ অকণমানিকা মানুহ ক'ত বিচাৰি ফুৰিম হয়নে নহয় মোৰ মানুহগৰাকী মুখখন মৰম লাগে মণি হয়নে তাইকো লৈ আনিব পাৰে তাইক আনিবলৈ বেছি জেগাও নালাগে গাড়ীখনৰ ভিতৰত বেগ এটা ভিতৰতে আহে তাইক আকৌ মৰমতে আজিকালি কাচি জোন বুলিহে মাতোঁ কাচি জোন বুলি কিয় মাতোঁ গম পাইছেনে নাই নাই কিয় কাচি জোনটো আধা নহয় সম্পূৰ্ণ নহয় নহয় আধা সেইকাৰণে কাচি জোন পেট পোহা ই গোটেই ফেমিলি পেক মানে চবকে লাগে পেট পোহা সেই কথাবিলাক লাগি লাগি যায় যে সেইকাৰণে কিবা কাৰণত নিমিলি তাক সুধিলোঁ বোলো জামগুৰি তেনেকৈ চোৱা আছে যাবা নেকি সি ক'লে আপোনালোক যায় যদি যা সেইটো তাতে যাকে আছে মই আহি এইখিনি পালোঁ হাঁহিলে বোলে মানুহৰ আয়ুস বাঢ়ে ইমান ধুনীয়াকৈ হাঁহিছে এতিয়া বিহু বুলি ক'লে প্ৰকৃতিক লৈ বিহু লিখে জান জুৰি নৈ গছ বন পুলি কেতেকী এতিয়া মানুহবোৰৰ ইমান এইবিলাক খাদ্য লৈ পেলাই ইমান সমস্যা হৈছে গছ কাটি দিছে মানুহবোৰৰ বেমাৰী হৈ গৈছে হয়নে আগতে যদি ছোৱালী এজনী বিয়া দিয়ে সোধে ল'ৰাৰ কি আছে ল'ৰা ঘৰৰ মানুহে ফিতাহী মাৰি মোৰ ল'ৰা চেণ্ট্ৰেলৰ চাকৰি গাড়ী আছে বিল্ডিং আছে আজিকালি সুধিলে বোলে ল'ৰা কি আছে বোলে ল'ৰা ইউৰিক এচিড আছে থাইৰয়ড আছে চুগাৰ আছে হয়নে ইমান বেমাৰ কেইবছৰমানৰ পাছত এতিয়া বিহু প্ৰকৃতিক লৈ নিলিখে বেমাৰক লৈহে লিখিব মই এটা লিখি আনিছোঁ শুনিব নেকি বাৰু হওক ছজনমানৰ মাত শুনিছোঁ দেই ভাল পাইছোঁ নদী বাহিলে ঐ জানো উঠিলে ঐ গছে বনে ফলে ফুলে বিহু আহিলে ঐ এইটো বনাই আনিছোঁ বডি শুকালে ওজন কমিলে হে নেখাই নবৈ ঘৰত হেনো পেট পেলালে ঐ মাংস খাব নোৱাৰি মিঠাই খাব নোৱাৰি কিয় খাব নোৱাৰি জানানে এ জন্মনি মোক চুগাৰে পালে এ জন্মনি মোক প্ৰেছাৰে পালে এ জন্মনি মোক ইউৰিক থাইৰয়ড খাবতি ধৰে বৰ সাৱধান আজিকালি খোৱা বোৱাত বৰ সাৱধান সেইকাৰণে কমিটিক আহিয়ে কৈ দিছোঁ যে টোপনি ক্ষতি হৈ আছে বেলেগ একো আয়োজন কৰিব নালাগে প্লেন দিব প্লেন খাম আমি কি চাহ কি খাব কমিটিক কৈ দিছোঁ প্লেন খাম বুলি আপুনি প্লেনে খাব মই প্লেন নাখাওঁ চা তই আকৌ কি খাওঁ মই হেলিকপ্টাৰ এখনে খাওঁ ইমান ধুনীয়াকৈ মানুহে সহযোগ কৰি চাব দেখিছে এই মানুহখিনিয়ে হাঁহি থাকোঁতে মই আজি সাধু এটা ক'বলৈ মন গৈছে চা কৈ দিয়া মই সাধু এটা ক'ল আপোনালোকে মস্তিকৈ শুনিবচোন আপুনি সহযোগ কৰি যাবচোন সাধুটো সহযোগ লাগে দে এখন দেশত এজনী বুঢ়ী আছিলে চা তাৰপিছত বুঢ়ীজনী বহুত সৰুতে মৰি থাকিলে চা তাই ডাঙৰ হ'বলৈকে নেপালে তাৰপিছত বুঢ়ীজনীয়ে মৰি গ'ল আৰু কাৰ ঘটিটো সাধুটো আছে আপোনালোকে আমাক ঠিকে দেখি আছে